নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু জানেনে যে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ স্কুল কোনখন আৰু সেই স্কুলখন ক'ত আছে? পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ স্কুলখন হৈছে চিটি মণ্টেছৰী স্কুল আৰু এই স্কুলখন আমাৰ ভাৰতৰেই লক্ষ্ণৌ চহৰত আছে। এই স্কুলখনত প্ৰায় 58,000 ছাত্ৰ ছাত্ৰী আছে, 45তকৈও বেছি কৰ্মচাৰী আছে, প্ৰায় 2500জন শিক্ষক শিক্ষয়িত্ৰী আছে, 20টা কেম্পাছ আছে আৰু তাৰ লগতে 1000টা ক্লাছৰুম আছে। এই স্কুলখন ডক্টৰ জগদীশ গান্ধী আৰু তেওঁৰ পত্নী ডক্টৰ ভাৰতী গান্ধীয়ে বেলেগৰ পৰা প্ৰায় 300 টকা ধাৰ লৈ 1959 চনত স্থাপন কৰিছিল। সেই সময়ত এই স্কুলখনত মাত্ৰ 5জন ছাত্ৰ ছাত্ৰী আৰু 2জন শিক্ষক আছিল আৰু 2019 চনত এই স্কুলখনে বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ স্কুল হিচাপে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰায়। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। नहीं सोचिए मत, सब्सक्राइब कीजिए।